ওয়েলকাম ব্যাক টু অ্যানাদার ভিডিও অফ মাই ইউটিউব চেনেল DMH আসাম। যোৱাকালি ৰাতিটো কিবাকে পাৰ কৰিলোঁ, এতিয়া এখন ভাল হোটেল বিচাৰি লওঁ ৰ'ব। এইটো এটা বুদ্ধ মঠে হয়, তো কি আৰ্হিত নিৰ্মিত এইটো ক'ব নোৱাৰিম কাৰণ মই চোৱা নহ'ল এইটো কি আৰ্হিত নিৰ্মিত। মায়া সৰোবৰ পাৰ্ক ভিতৰত সোমোৱা নহ'ল। এতিয়া আমি অলপ বুদ্ধগয়াৰ পৰা ফুৰি আহোঁ। ৰেষ্ট কৰি ল'লোঁ, আহি পাই অলপ আহিলোঁ। ৰাতি কালি থাকিলোঁ, অলপ প্ৰব্লেম হ'ল, ফোন চেঞ্জ কৰিলোঁ তাৰ পৰা। এতিয়া আমি অলপ বুদ্ধগয়াৰ পৰা ফুৰি আহোঁ। এইটো গেটেদি এণ্ট্ৰি নহয়, এইফালে এটা গেট আছে, সেইটোদি যাম। এইটো জাপানৰ আৰ্হিত নিৰ্মিত এটা বুদ্ধ মন্দিৰ। এতিয়া আমি ভিতৰলৈ সোমাই যাম। এই শান্ত সমাহিত পৰিৱেশটো আপোনালোকক মই দেখাব চেষ্টা কৰি আছোঁ, অনুভৱ কৰকচোন। কি ধুনীয়া পৰিৱেশ এটা। বুদ্ধং শৰণং গচ্ছামি ধৰ্মং শৰণং গচ্ছামি। বুদ্ধ ধৰ্মৰ এইটো এটা মূল মন্ত্ৰ। নাই বলা অৰিজিনেল ডুপ্লিকেট পাৰ হ'ব নেকি? বেলেগ বেলেগ আছে, এইটো মই শুনামতে কিবা জাপানিজ নে কিবা আৰ্হি বেলেগ বেলেগ, ভূটানৰ আছে, চাইনাৰ আছে। বুদ্ধদেৱে 12 বছৰ তপস্যা কৰি পেলাই জ্ঞান প্ৰাপ্তি হৈছিল। এই মন্দিৰটো 6টা বজাত বন্ধ হৈ যায়, সেইকাৰণে আমি অলপ সোনকালে আহিছোঁ। মন্দিৰটো দৰ্শন কৰিম আৰু আমি সোনকালে ওলাই গুচি যাম। বুদ্ধদেৱ আছিল ৰাজাৰ পুত্ৰ এজন। তোমাৰ জন্মৰ সময়তে কৈছিল আৰু যে হয়তো একদিন মহান ৰাজা হ'ব, নহয়তো একদিন মহান মানে সন্যাসী হ'ব। আৰু তেখেতে সন্যাসী জীৱনটোকে পচন্দ কৰি ল'লে পিছলৈ। এইবিলাক সৰু সৰু সুখ। যুদ্ধমত বহুত কেইটা আছে, এইটো জাপানিজ আৰু এইটো মুঠৰ ভিতৰত তেনেকৈ আশীৰ্বাদ দ্য গ্ৰেট বুদ্ধ মূৰ্তি। বুদ্ধদেৱ আছিল একজন ৰাজাৰ পুত্ৰ, আৰু বুদ্ধদেৱক যোনদিনাখনে জন্ম পাইছিল সেইদিনাখনে বহাগৰ পূৰ্ণিমা আছিল কিবা এটা। সেইদিনাখনে কি হ'ল, এতিয়া কোনোবা একজন জ্যোতিষী চাই পেলাই কৈছিল হয়তো ই এটা মহান ৰাজা হ'ব একদিন, নহয়তো ই একজন কি হ'ব, ভাল সন্যাসী হ'ব। বাইপাকে ৰাজা আছিল যিহেতু ভাবলাক যে সন্যাসী হ'লেতো দিগদাৰ হ'ব, গতিকে মোৰ ল'ৰাটো যাতে ৰাজা হয়। সেইকাৰণে কি কৰলাক, গোটেই সুবিধা দি পেলাই ঘৰৰ বাহিৰত অলপাকলৈকে মানে বন্ধ কৰি থৈ দিলাক। আৰু যে ঘৰৰ বাহিৰত অলপ বন্ধ কৰি থৈ দিলাক, থাকিল আৰু এনেকুৱাকৈ বুদ্ধদেৱে থাকিল। একদিন কি হ'ল, বাপাক নোহোৱা অৱস্থাত যি তাৰ মানে সি বিয়া বাৰুও পাতি দিলাক ৰাজা, মানে চব ধুনীয়া সুবিধা, একো দুখ দুৰ্দশা নেদেখাকৈ থৈ দিলাক। একদিন বাইপাক নোহোৱা অৱস্থাত ওলাই গ'ল ঘৰৰ পৰা লগত দুটামান মানুহ লৈ যাই পেলাই যেতিয়া দেখা পালে
যে মানে কি হ'ল প্ৰথমতে এটা বুঢ়া মানুহ দেখাব লাগে এইটো কি মানুহ সুধলাক আৰু যে এইটো বুঢ়া মানুহ চব মানুহ বুঢ়া হ'ব লাগিব হা ময়ো বুঢ়া হ'ম নেকি সুধলাক আৰু লগৰ মানুহকেইটাক মানে সেই যিকেইটা বুদ্ধদেৱৰ লগত ৰখিয়া আছিল চ' আপুনিও বুঢ়া হ'ব আচ্ছা 2 নম্বৰ কথাতে এটা বেমাৰী মানুহ দেখাব লাগে বেমাৰী মানুহ দেখাবলৈ ক'লাক যে এইটো কি বোলে এইটো বেমাৰী মানুহ মোৰো বেমাৰ হ'ব নেকি বোলে আপোনাৰো বেমাৰ হ'ব হয় নেকি ঠিক আছে গেল তাৰে পিছত এটা দেখা পালাক মানুহ মৰা মানুহটো দেখা পাই বোলে ময়ো মৰিম নেকি সুধলাক আৰু কিয় আপুনিও মৰিব তাৰে পিছত কি হ'ল চব সুবিধা দিয়াৰ পিছতো যেতিয়া দেখা পালাক মানুহৰ বেমাৰ হয় মানুহ মৰে মানুহ বুঢ়া হয় তেতিয়াহ'লে ভাবলাক যে মই ইয়াতে কি কৰি আছোঁ একদিন ৰাতি মনে মনে ওলাই গুচি গ'ল ঘৰৰ পৰা আৰু ঘূৰি ফুৰিলাক সন্ন্যাসী জীৱনটো বেছি ভাল পালাক সেইকাৰণে যাই একদিন জ্ঞান লাভ কৰিলাক আৰু বহুত পুৰণা কিহৰ পৰা নিৰ্মাণ কৰিছিল কি দিবা শিল নে কি বস্তু দিবা বনাইছিল আচ্ছা মই বুদ্ধং শৰণং গচ্ছামি ধৰ্মং শৰণং মোৰ ভাল ব'লা এইবাৰ যাই আছোঁ আমি জাপানৰ বুদ্ধ মন্দিৰ চাবলৈ জাপানীজ আৰ্হিত নিৰ্মিত বুদ্ধ টেম্পল বুদ্ধ মন্দিৰ জাপানৰ আৰ্হিত নিৰ্মিত ইয়াৰ পিছত আমি যাম ভূটানৰ আৰ্হিত নিৰ্মিত বুদ্ধ মন্দিৰ আচলতে বুদ্ধ ধৰ্মটোৰ উৎপত্তিস্থল আমাৰ ইণ্ডিয়াই আছিল ভাৰতে আছিল তাৰপিছত কি হ'ল লাহে লাহে মানে চাইনা জাপান বা ভূটানত সেই প্ৰসিদ্ধ হৈ ৰ'ল ভাৰতত তাৰ কিছু মানে হেৰিটো কমি থাকিল আৰু সেয়াই আৰু জাপানৰ আৰ্হিত নিৰ্মিত বুদ্ধ মন্দিৰ জাপানৰ বুদ্ধ মন্দিৰৰ আৰ্হিত ইয়াৰ পিছত যাম আমি ভূটানৰ আৰ্হিত নিৰ্মিত বুদ্ধ মন্দিৰ ইয়াতে সৰু সৰু শিল পাৰি দিয়া আছে বৰ ধুনীয়া শান্তিৰ জেগা আৰু যিমানবিলাকে বুদ্ধ মন্দিৰ আছে চবৰে সন্মুখত জোতা চোতা খুলি যোৱাটো বাধ্যতামূলক ভাল লাগে বস্তুবিলাক বৰ ধুনীয়া এইজোপা নহয় এইজোপা বেলেগ এইটো হ'ল ভূটানৰ আৰ্হিত নিৰ্মিত বুদ্ধ মন্দিৰ এইটো অলপ বেলেগ জাপানৰ আৰ্হিত নিৰ্মিতবিলাক বেলেগ থাকে বুদ্ধ ধৰ্মত লাখবিলাকতো নাই বুদ্ধ মানুহখিনি বহুত চিম্পুল ভিক্ষু বা এনে ধৰণৰ বহুত সাধাৰণ জীৱন যাপন কৰে আৰু বৰ সুখ আৰু পিচফুল লাইফ পাৰ কৰে চেন্দেল কথা করতে ও মাই চেন্দেল মাই এইটো হৈছে মূল বুদ্ধ মন্দিৰ ইয়াতে বুদ্ধদেৱৰ জ্ঞান লাভ হৈছিল মহাবোধি মহাবিহাৰ ৱৰ্ল্ড হেৰিটেজ সাইট
হিচাপে ডিক্লাৰ কৰিছে। এইটো ভিতৰত মোবাইল বা কেমেৰা নিব নিদিয়ে। ইয়াৰ ভিতৰত এটা বুদ্ধৰ মূৰ্তি আছে, বহি আছে, ধ্যান কৰা অৱস্থাত বহি আছে আৰু তাৰ সন্মুখতে যিডাল গছৰ তলত বুদ্ধই জ্ঞান লাভ কৰিছিল, জ্ঞান প্ৰাপ্তি হৈছিল, সেই গছডাল আছে।